হেল্ল' গাইজ, কি খবৰ? বাও না? মোৰ যে বিৰাট বাও। আজি এখন কেৰেলাত লোকেল বিয়া এখন খাবলৈ ওলাইছোঁ। তাকে ভিডিঅ'টো আপোনালোকে চাই থাকক, কি দেখাব পাৰোঁ ন। বোলো যাঙে এয়া উঠিছোঁ গাড়ীত। এয়া ফ্ৰেণ্ডবোৰ উঠি প্ৰায় ৰেডি হৈ আছে আৰু আমাৰ লগত এইখিনি আৰু ফ্ৰেণ্ড। এইজনী য়াংচু। আকৌ এবাৰ দেখাই দিওঁ ন। এয়া কৈছে এনেকৈ। তো এয়া আমি গাড়ীত উঠি এতিয়া গৈ আছোঁ আৰু ভালে কুশলে বিয়া মণ্ডপ পোৱাৰকে আশা কৰিছোঁ। বলকচোন ভিডিঅ'টো আগলৈ চাই থাকক আপোনালোকে দেই। এয়া আমি শ্ব'ৰুমো পালোহি। শ্ব'ৰুমতে কিনো বস্তু ল'ব পাৰোঁ তাকে চাওঁগৈ। কিবা ভাল লগা বস্তু ল'ব লাগিব। আহক তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ। এয়া ভিতৰত সোমাই আহিছোঁ। বাপৰে ফুল AC আছে, মজা লাগিছে ভিতৰত। নে কি কয়? ফাইনেলি এয়াৰ কুলাৰটোকে ডিচিশ্যন ল'লোঁ আৰু লওঁ বোলো গোটেইবোৰে আলোচনা কৰিলোঁ। এতিয়া বিলটো পে' কৰি দিব লাগিব। মোৰ বন্ধু এলবাৰ্টে পে' কৰিব। চ' এয়াই আৰু এই গিফ্টটোৱে ল'লোঁ আৰু সেইটো লৈ লোৱা হ'ল। আৰু এতিয়া আমি সকলোবোৰে আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ বিয়ালৈ। তো এনেধৰণে আৰু পালোঁহি আৰু দেই বন্ধুসকল বিয়াৰ মণ্ডপ। চ' ইয়াতে গাড়ীখন ৰখাই আমিবোৰ নামি ল'ব লাগিব দেই। চ' ইয়াত আগতে আহি উপস্থিত বন্ধুবোৰ।
খাবলৈ ওলাইছোঁ এতিয়া এতিয়া আমি খাবলৈ ওলাইছোঁ দেই সিও মাৰি আছে ওচৰতে এটা মন্দিৰ দেখা পালোঁ ত' আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ ধুনীয়া লাগিছে মন্দিৰটো এইজনে হৈছে মন্দিৰ পূজাৰীটো দিবলৈ আমিবোৰ ওলাইছোঁ এয়া হাঁহি ধেমালি ফূৰ্তিৰে ত' এয়া হৰিপদ লাইক দিছে গুড থেংক ইউ ত' এয়া বছ হাঁহি বছ ভাল লাগিছে কিবা এটা নে কি কয় আৰু বলক এতিয়া বিয়াৰ মণ্ডপলৈ যাওঁ এয়া হৈছে বিয়াৰ প্ৰগ্ৰেম এয়া ফটোশ্বুট ল'বলৈ মানুহবোৰ হেতাৰ পৰা লাগিছে আৰু এয়া আমিবোৰ এতিয়া যাম আৰু লাহে ধীৰে অলপ দেখাই দিছোঁ আপোনালোকক ভাল লাগিছে কিবা এটা হয়নে বাৰু এইজনে হৈছে দৰাজন হেণ্ডশ্বেক মিলাম এতিয়া আৰু হেণ্ডশ্বেক মিলালোঁ আৰু এইজনী হৈছে কইনাজনী হেল্ল' কৈছিলোঁ হাই কৈছে সি এইয়া আৰু ওপৰৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিছোঁ দৰা পুৰা ঘামি গৈছে আৰু কিমাননো কৰিব আৰু নহয় জানো কৰিবই লাগিব আৰু সি ডাইৰেক্ট খানা এয়া আৰু য়াংচু পুৰা দি আছে হুপি এয়া মই পুৰা এতিয়া আইচক্ৰীমটো ধুনীয়াকৈ লৈ খাই দিম আৰু আশা কৰোঁ ভিডিঅ'টো চাই সকলোৰে ভাল পালে আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল